সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ মাজলৈ। আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি মানে অকণি মেজি মানে ইয়াত বনাইছোঁ আৰু মেজি বুলি নহয় চিনে মানে পৰম্পৰাটো ৰক্ষা কৰিছোঁ। ইয়াত চাব দেই, আমাৰ মেজি চাব, দেখিছে? আমি এনেই খৰি কেইডালমান আনি পেলাই এনেই মানে অসমীয়া পৰম্পৰাটো মানে জীয়াই ৰাখিছোঁ বাহিৰত হ'লেও। আমাৰ ইয়াৰ ভাইটি এইফালে কেনেকুৱা লাগিছে? এয়া আমাৰ শ্ৰীদেৱী, দিয়া জয়ধ্বনি এটা দিয়া। অ জয় হৰি বোলা, অ জয় ৰাম বোলা। ঐ আমাৰ মেজি জ্বলিব নে নজ্বলে? ঐ জ্বলিব। গ'ল মাঘ আহিল, আমাৰ মেজি জ্বলি গ'ল। বিহু বুলি গাহৰি মাংস আনিছিলোঁ, মানে গাহৰি মাংস পোৰা গাহৰি মাংস খাই চাওঁ কেনেকুৱা লাগে। সেইকাৰণে আমাৰ ভাইটিয়ে পোৰা গাহৰি মাংস নে পুৰি আছে। এয়া বেছি নহয়, 20 পিচমান পুৰিছে আৰু খাম আৰু আজি আপোনাক খাওঁতে দেখুৱাম বাৰু দেই কেনেকুৱা লাগে। কেনেকুৱা লাগিব খাই? বাৰু এইটো পাছত দেখুৱাম। এতিয়া আপোনালোকে মানে জুই পোহৰতে দেখুৱাইছোঁ, লাইট চাইট নাই, আমি চটৰ ওপৰতে জ্বলাই আছোঁ, মানে বনাই আছোঁ আৰু। ঠিকে আছে, আমাৰ ভাইটিয়ে কৈছে হৈ গৈছে নেকি? ঠিক আছে, মই নাজানো কিন্তু পুৰিব মানে খাই পোৱা নাই, এইবাৰে ফাৰ্ষ্ট খাম। আমাৰ মেজি অসমীয়া পৰম্পৰাগত মেজি বেংগলোৰত জ্বলাইছোঁ। এয়া আমাৰ গাহৰি পোৰা, আৰু এয়া মই খাম। আৰু আমাৰ ইয়া মহাজন দেখিছে মোক ভিডিঅ' কৰি আছে। আৰু মানে গাহৰি মাংস বেছি নাই বাৰু, অলপমান পুৰিছোঁ আৰু গাহৰি মাংস অলপ এক্সট্ৰাকৈ বনাইছোঁ, সেইটো আপোনালোকক দেখুৱাম। বন্ধুসকল, মোৰ পোৱা গাহৰি মাংস খাই হৈ গ'ল। এতিয়া মই গাহৰি মাংস মানে আপোনাৰ গ্ৰেভি টাইপত বনাইছিলোঁ, গ্ৰেভি টাইপত বনোৱা মই এতিয়া ইয়াক খাম। বাকী আপোনালোক সকলোকে ভোগালীৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱনটো ভোগেৰে উপচি পৰক, ঠিক আছে? এতিয়া মই খাই চাওঁ। ইয়াৰ লগতে ছাগলী মাংসও আছে, ছাগলী মাংস 5 পিচমান আছে, সেইটো ভাতৰ সৈতে খাবলৈ লৈছোঁ। গাহৰি মাংসটো মানে এক্সট্ৰাকৈ এনেই খাম বুলি ৰখাই থৈছোঁ। ঠিক আছে, মই পিছ খাই চাওঁ, মুখত পানী আহি গৈছে। এই পিছেকে খাই চাওঁ হা। ভাল লাগিছে, তাই মই খাই লওঁ, পাছত কথা পাতি আছোঁ। ভাইটি, মাংসটো কেনেকুৱা হৈছে? মাংস একদম বিন্দাছ হৈছে। বিন্দাছ হৈছে। আমি এপিচ মানে খাই দেখুৱাই দিছোঁ নহয়, এপিচ দিছে নাই? বিন্দাছ। ঠিক আছে, কিবা ক'বা নি? ক'বলগীয়া একো নাই বাৰু, এতিয়া সেইটোৱে আৰু বিন্দাছ। ঠিকে আছে। সেই দোস্তু, কালি মাংস চাংস খাই আজৰি হ'ল, এতিয়া চিৰামুৰি খাম। চিৰামুৰি আনি থৈছোঁ, আৰু কাঠআলু পুৰি মানে সিজাই থৈছোঁ, আলু, তাৰপিছত ৰঙা আলু। মানে অসমীয়া যিটো পৰম্পৰাটো মানে আৰু জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ। এয়া চিৰামুৰি, আৰু আপোনাৰ এয়া গুড়, তাৰপিছত এয়া দৈবোৰ ইমান ভাল নহয়, পেকেট দৈ। যিয়ে নহওক আৰু তেওঁ অলপ বিহুটো যিটো অসমীয়া সংস্কৃতি অলপ মানে চেষ্টা কৰিছোঁ আৰু মানে বাহিৰত হ'লেও জীয়াই ৰখা আৰু। ঠিক আছে, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিলোঁ। পাছত বনাম বাৰু যিকোনো ভিডিঅ'। আৰু বাকী আপোনাৰ সকলোলৈকে ভোগালী বিহুৰ ওলগ যাচিলোঁ।